নমস্কাৰ মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাম কণীৰ দম আৰু মইনো কেনেকৈ বনাওঁ আহকচোন ভিডিঅ'টি শেষলৈকে চাওক। এতিয়া মই কেৰাহীখন উঠাই লৈছোঁ আৰু তেল দিছোঁ। তেলখিনি গৰম হ'ব দিছোঁ। এতিয়া কণীখিনিত মই নিমখ আৰু হালধি দি দিছোঁ। এতিয়া মই তেলখিনিত পাঁচফোৰণ আৰু শুকান জলকীয়া দি দিলোঁ। ইয়াতে পিঁয়াজখিনিও দি দিলোঁ, লগতে আদা নহৰুৰ পেষ্টখিনিও দি দিলোঁ। এতিয়া আমি এইখিনি লৰাই থাকিম, অকণমান ৰংচোৱা হ'বলৈ দি দিম। এতিয়া হালধিৰ গুড়ি এচামুচ দি দিলোঁ। এতিয়া বিলাহীখিনি দি দিম ইয়াতে। তাৰপিছত এইখিনি অকণমান ভাজি ল'ম যেতিয়ালৈকে ইয়াৰ কেঁচা গোন্ধটো নাযায়। এতিয়া মোৰ এইখিনি ভাজা হৈ গ'ল। এতিয়া মই ইয়াতে অকণমান ধনিয়া গুড়ি দি দিলোঁ, তাৰপিছত জিৰা গুড়ি দি দিলোঁ। মই বৰ বেছি মছলা ব্যৱহাৰ কৰা নাই। তাৰপিছত এইখিনি লৰাই দিলোঁ। এইখিনি অকণমান মই ভাজি আছোঁ। তাৰপিছত ইয়াতে মই পিটিকি থোৱা আলুখিনিও দি দিলোঁ। সকলোখিনি মই অকণমান লৰাই দিছোঁ। আলুখিনি অকণমান হেতাৰে ভাঙি দিছোঁ। এইখিনি সম্পূৰ্ণ ভজা হৈ গ'ল। এতিয়া ইয়াতে নিমখ অকণমান দি দিছোঁ। নিজৰ আন্দাজমতে দি দিব আপোনালোকেও। এইখিনি মোৰ সম্পূৰ্ণ ভজা হৈ গ'ল। এতিয়া পানীখিনিও দি দিলোঁ ইয়াতে। এইখিনি অকণমান উতলিব দিম। ইয়াতে কণীখিনি দি দিলোঁ। এইখিনি এতিয়া সম্পূৰ্ণকৈ উতলিব দি দিছোঁ। মোৰ কণীৰ দম ৰেডি হৈ গ'ল। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা ঘণ্টাটো দবাই দিব।